নমস্কাৰ সংবাদ প্ৰবাহিকাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়টো হৈছে সন্তানৰ জীৱনত ককা আইতাৰ ভূমিকা। এই সম্পৰ্কত ক'বলৈ আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট লেখিকা সাংবাদিক ডক্টৰ গীতালি শইকীয়া বাইদেউ আৰু নিয়মীয়া বাৰ্তা কাকতৰ উপসম্পাদক প্ৰদীপ গগৈ দাদা। এই মুহূৰ্তত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আহক তেনেহ'লে আমি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ। নমস্কাৰ, মই ডক্টৰ গীতালি শইকীয়া। আজি মোক ক'বলৈ কোৱা হৈছে শিশুৰ জীৱনত ককা আইতাকৰ ভূমিকা সম্পৰ্কে। বিষয়টো নিশ্চয়কৈ যথেষ্ট গুৰুত্বপূৰ্ণ। ককা আইতা এই শব্দ দুটাতে যেন সোমাই আছে এসাগৰ মৰম, এসাগৰ আবেগ। যেতিয়া আমি এটা পৰিয়ালৰ কথা ভাবোঁ তেতিয়া প্ৰথমেই মনলৈ আহে কোন হ'ব বাৰু পৰিয়ালটোৰ ককা আইতা। যেতিয়া এটা পৰিয়ালৰ বংশবৃক্ষৰ কথা ভবা যায় তেতিয়াও আৰম্ভ হয় ককা আইতাকৰ পৰা। এজোপা গছৰ শিপাই যেনেদৰে ৰ'দ, বতাহ, বৰষুণ যিকোনো পৰিস্থিতিতে গছজোপাক ধৰি ৰাখে, তেনেদৰে ককা আইতাকে দীৰ্ঘ জীৱনৰ অভিজ্ঞতাৰে এটা পৰিয়ালক ধৰি ৰাখে। এটা পৰিয়ালত ককা আইতাকৰ সাহচৰ্যত ডাঙৰ হোৱা শিশুটো তিল তিলকৈ মানৱীয় প্ৰমূল্যবোধেৰে গঢ় লৈ উঠে। পৰিয়ালটোত মাক দেউতাকৰ পিছতে তেওঁলোকৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য মানুহ হৈ পৰে ককা আইতা। গতিকে পৰিয়ালটোত ককা আইতাক অবিহনে তেওঁলোকে যেন অকলশৰীয়া অনুভৱ কৰে। বৰ্তমান সময়ত এটা পৰিয়ালৰ সচ্ছলতাৰ বাবে পিতৃ মাতৃ উভয়ে চাকৰি কৰিব লগা হয়। তেনে সময়ত তেওঁলোকে নিজৰ সন্তানক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। নিসংগতাৰ ফলত আৰু পিতৃ মাতৃৰ পৰা বিচ্ছিন্ন হৈ থকাৰ ফলত শিশুৰ নানা মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু যিটো পৰিয়ালত ককা আইতাক থাকে সেই পৰিয়ালৰ শিশু কেতিয়াও মানসিকভাৱে নিসংগ নহয়। তেওঁলোকৰ মাক দেউতাকৰ অভাৱ ককা আইতাকে পূৰণ কৰিব পাৰে। যিটো পৰিয়ালত ককা আইতাক আৰু নাতিৰ মাজত এটা মধুৰ আৰু গাঢ় সম্পৰ্ক থাকে সেইটো পৰিয়ালত কেতিয়াও সুখৰ অভাৱ নহয়। কাৰণ শিশুটোৱে সৰুতেই সম্পৰ্কৰ মূল্য বুজি পায়। ককা আইতাকৰ সৈতে গঢ় লৈ উঠা আৱেগিক মধুৰ সম্পৰ্কৰ বাবে শিশুটোৱে গোটেই জীৱন সম্পৰ্কক মৰ্যাদা দিবলৈ শিকি যায় আৰু তেওঁলোকৰ জীৱন সুন্দৰ হৈ পৰে। তেওঁলোক য'তেই নাথাকক কিয় পৰিয়ালৰ সৈতে যুক্ত হৈ থাকিব পাৰে। গতিকে ককা আইতাক তেওঁলোকৰ বাবে হৈ পৰে এখন মুধ স্বৰূপ। জীৱনৰ কঠিন সময়ত ককা আইতাকে এটা শিশুক দিব পাৰে মানসিক সাহচৰ্য। এটা শিশুৱে যেতিয়া শৈশৱ অতিক্ৰম কৰি কৈশোৰত ভৰি দিয়ে তেতিয়া তেওঁৰ নানা মানসিক আৰু শাৰীৰিক সমস্যা হ'ব পাৰে। পিতৃ মাতৃৰ ব্যস্ততাৰ বাবে তেওঁলোকৰ সৈতে গঢ় লৈ নুঠা বন্ধুত্বৰ সম্পৰ্ক ককাক বা আইতাকৰ সৈতে গঢ় লৈ উঠিব পাৰে। গতিকে তেওঁলোকে সন্মুখীন হোৱা সেই সমস্যাবোৰ ককা আইতাকৰ লগত ভাগ বতৰুৱা কৰি ল'ব পাৰে। আৰু ককা আইতাকৰ দীৰ্ঘ জীৱনৰ অভিজ্ঞতাৰে সেই সমস্যাবোৰ তেওঁলোকে হাঁহি মুখে কম সময়তে সমাধান কৰি দিব পাৰে। ককা আইতাকৰ সৈতে সময় কটাই জীৱনৰ নানা অভিজ্ঞতাৰ কথা শুনি শিশুবোৰে এখন বেলেগ জগতৰ সোৱাদ পাব পাৰে। প্ৰত্যেক ককা আইতাকে বিচাৰে তেওঁলোকৰ নাতি এজন ভাল মানুহ হওক, এজন ভাল নাগৰিক হওক। তেওঁলোকে বিচাৰে তেওঁলোকৰ পুত্ৰ অথবা সন্তানতকৈ তেওঁলোকৰ নাতিনীয়েক ভাল হওক। গতিকে তেওঁলোকে তেওঁলোকৰ জ্ঞানৰ সীমাৰে শিশুসকলক বিভিন্ন কাহিনী, নীতি কথা, নীতি বচনেৰে জ্ঞানী কৰিবলৈ চেষ্টা কৰে। সেই নীতি শিক্ষাৰ দ্বাৰা শিশুজনৰ জীৱনৰ ভেটিটো যথেষ্ট দৃঢ় হৈ পৰে। এনেদৰে শিশুটোৱে জীৱনত ভুল নকৰিবলৈ সঁচা পথবোৰ বাছি ল'বলৈ ককা আইতাকৰ পৰা প্ৰেৰণা পায়। গতিকে এটা শিশুৰ জীৱনত ককা আইতাকৰ গুৰুত্ব অপৰিসীম। ককা আইতাক এটা পৰিয়ালৰ বাবে আৰু এটা শিশুৰ জীৱনৰ বাবে অপৰিহাৰ্য অংগ। ককা আইতাক অবিহনে ডাঙৰ হোৱা এটা শিশুৱে জীৱনৰ পৰা বহু কথাৰ পৰাই বঞ্চিত হয় আৰু ককা আইতাকৰ সৈতে ডাঙৰ হোৱা এটা শিশু যথেষ্ট সৌভাগ্যশালী হয়। গতিকে আহক আপোনাৰ যদি পিতৃ মাতৃ আছে তেতিয়াহ'লে নিজৰ সন্তানক ককা আইতাকৰ সাহচৰ্যত ডাঙৰ হ'বলৈ দিয়ক। তেওঁলোকক জীৱনৰ সেই অমীয়া ক্ষণবোৰৰ পৰা কেতিয়াও বঞ্চিত নকৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰদীপ গগৈ। আজি মোক ক'বলৈ দিয়া হৈছে যে সন্তানক
ককা আইতাৰ সংস্পৰ্শৰ প্ৰয়োজন নে? আচলতে মই এই কথাখিনি ক'বলৈ যাওঁতে ৰাস্কিনৰ এষাৰ কথা ক'ব লাগিব যে মানুহৰ গভীৰতা সাগৰৰ দ্বাৰা জোখা নহয়, জোখা হয় অভিজ্ঞতাৰ দ্বাৰাহে। আমিও যদি নিজৰ জীৱনটোলৈ চাওঁ, আমি অভিজ্ঞতাৰ পৰাহে বহু কথা শিকোঁ। আমি যদিও আগুৱাই যাওঁ, আমি শিক্ষাৰ প্ৰয়োজন আছে, আমি কিতাপ পত্ৰৰ পৰা বহুখিনি কথা শিকোঁ, তথাপিও আমাৰ অভিজ্ঞতাৰ অতিকে প্ৰয়োজন। কিন্তু সেই অভিজ্ঞতাৰ দিশৰ পৰা যিহেতু আমাৰ ককা আইতাসকল অধিক তেওঁলোকে জানে বা জীৱনৰ কথা তেওঁলোকে জানে, তেওঁলোকক নিশ্চয়কৈ সন্তানক তেওঁ ককা আইতাৰ সংস্পৰ্শত থকাটো অতিকে প্ৰয়োজন। আজি গতানুগতিক পৃথিৱীত দিছোঁ একক পৰিয়াল যিমান ক্ৰমান্বয়ে বৃদ্ধি পাইছে, ককা আইতাৰ পৰা পৰিয়াল বিচ্ছিন্ন হৈছে, পুত্ৰসকল বিচ্ছিন্ন হৈছে। মই এটা কথা ভাবোঁ যে মই যদি মোৰ মাক আটাইতকৈ সফল ব্যক্তি বুলি ভাবোঁ, মোৰ মাক যদি আদৰ্শ হিচাপে লওঁ বা মোৰ দেউতাক যদি আদৰ্শ হিচাপে লওঁ, নিশ্চয়কৈ মোৰ সন্তান তেতিয়াহ'লে মোৰ মাৰ দেউতাৰ সংস্পৰ্শত থকাটো নিশ্চয়কৈ বিচাৰিম। কাৰণ মোৰ মা দেউতাক মই বিফল বুলি কেতিয়াও নাভাবোঁ, সফল বুলিয়ে ভাবোঁ। আৰু মই ভাবোঁ প্ৰত্যেকে নিজৰ মাক দেউতাকক সফল বুলিয়ে ভাবে। কিন্তু সেই সফল বুলি ভবা পিতৃ মাতৃৰ সংস্পৰ্শত নিজৰ সন্তানৰ ৰাখিব পৰাটো আমাৰ বাবে সৌভাগ্য বুলি মই প্ৰথমে এই কথাটো ক'ব বিচাৰোঁ। ২ নম্বৰ কথাটো হৈছে কি, একক পৰিয়াল হোৱাৰ বাবে আমি বহুতো কৰ্মসূত্ৰে বা বিভিন্ন ধৰণৰ ব্যৱসায়ৰ বাবে হয়তো আমি গাঁৱৰ পৰা বিচ্ছিন্ন হ'বলগীয়া হৈছে, চহৰমুখী হ'বলগীয়া হৈছে। কেতিয়াবা মা দেউতাক আমি আনিব বিচাৰিলেও মা দেউতা নাহে বা তাতে থাকিব বিচাৰে, তেনেকুৱা ধৰণৰ হয়। আৰু তেতিয়া কি হয়, তেতিয়া আমাৰ পৰিয়াল যিহেতু আমি চহৰত থাকোঁ, তেতিয়া হয়তো সন্তানৰ সৈতে আমি চহৰত থাকিবলগীয়া হয়। কিন্তু আমি নিজৰ মা দেউতাৰ কথাও ভাবোঁ, কেতিয়াবা আমি যাওঁ। কথা হ'ল কি, তেতিয়া আমি চহৰত যেতিয়া গুচি আহোঁ, তেতিয়া হয়তো মই কৰ্মলৈ যাবলগীয়া হয় বা কিছুমানৰ পত্নীও কৰ্মলৈ যাবলগীয়া হয়, নিজৰ কামলৈ যাবলগীয়া হয়। তেতিয়া সন্তানটো অকলশৰীয়া হৈ পৰে। তেতিয়া তাক আমি কি কৰোঁ, আজৰি সময়খিনি কিদৰে কটাবলৈ আমি তেওঁলোক দিবলৈ বিচাৰোঁ। আচলতে তেওঁলোকক হয় কম্পিউটাৰটো সন্মুখত দিম, নহ'লে মোবাইলটো হাতত দিম। আমি মোবাইল আৰু কম্পিউটাৰ হাতত দিয়াৰ লগে লগে তেওঁলোকে প্ৰযুক্তিৰ দিশত বহু দূৰ আগুৱাই যায় যদিও কিন্তু তেওঁলোক নিঃসংগ হৈ পৰে কিছু ক্ষেত্ৰত। আচলতে নিঃসংগ হৈ পৰে বা নিঃসংগটো ক'লে বেয়া হ'ব, সংগহীন হৈ পৰে। গতিকে এই ক্ষেত্ৰত যদি ককা বা আইতা থাকিলে হয়, তেওঁলোকে কিছু কথা নীতি বচন শিকালে হয়, ২ এষাৰ তেওঁলোকৰ লগত আদান প্ৰদান কৰিব পাৰিলে হয়, যিটো আমাৰ সম্পৰ্কটো গাঢ় হৈ উঠিল হয়। কিন্তু মোবাইল আৰু কম্পিউটাৰৰ লগত থাকিলে এই পৰ্যায়টো নাহে। মই ভাবোঁ আগৰ দিনত আমি ককা আইতাৰ পৰা কিমান সাধু কথা শুনিলোঁ বা কিমান তেওঁলোকৰ জীৱনৰ কাহিনী শুনিলোঁ, বিভিন্ন ধৰণৰ অভিজ্ঞতা সম্পৰ্কে তেওঁ কয়। কেতিয়াবা যদি আমাৰ কেতিয়াবা খং উঠে, কেতিয়াবা ধৰক সেই কথাবিলাক আমাৰ ভালো লাগে, আমোদজনক। কেতিয়াবা হয়তো কিছুমান কথা আমাৰ কাৰণে গ্ৰহণযোগ্যতা নাথাকিব পাৰে, কিন্তু বহুত কথা আমাৰ নীতিগতভাৱে বহুত কথা আমাৰ ককা আইতাৰ পৰা আমি শিকিবলৈ পাওঁ। হয়তো 1950ৰ আমি ভূমিকম্পৰ কথা শুনা নাই, কিন্তু এই সময়ত যদি মোৰ আইতা কাষত যিহেতু আছে, মই আইতাৰ পৰা সেই ঘটনাবিলাক শুনিছিলোঁ, কেনেকৈ কি হৈছিলে। অসম আন্দোলনৰ বস্তুবিলাক যিহেতু দেখা নাই, অসম আন্দোলনৰ কথাবিলাক হয়তো উঠি অহা প্ৰজন্মই শুনিব যে কেনেকুৱা ঘটনা হৈছিলে। এনেকৈ বহুত ধৰণৰ ইতিহাসবিলাক আমি ককা আইতাৰ পৰা জানিব পাৰোঁ, যিবিলাক হয়তো কম্পিউটাৰত থাকিলে বা আমি মোবাইলত থাকিলে সেইবিলাক বস্তু নাজানিব পাৰোঁ। মই ভাবোঁ সেয়েহে কৈছোঁ যে যিমান পাৰোঁ, যিমানখিনি সম্ভৱ আমি ককা আইতাৰ সংস্পৰ্শ সন্তানে পোৱাটো অতিকে জৰুৰী। কাৰণ মই যিখিনি ইতিবাচক কথা ক'লোঁ, সেই ইতিবাচক দিশখিনিয়ে এজন সন্তানক, এজন যুৱক বা এজন কিশোৰক বা বহু দূৰ আগুৱাই লৈ যাব পাৰে। মই এইখিনি কথাকে ক'লোঁ। নিশ্চয় যদি আপোনালোকে ভাবিছে যে এই কথাখিনি গ্ৰহণযোগ্যতা আছে, তেনেহ'লে গ্ৰহণ কৰিব বুলি ভাবিলোঁ। এইখিনিকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।